কবিতাৰ শিৰোনাম অসমীয়া কোন? অসমীয়া কোন? অসমীয়া ক'ত থাকে? ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য উঠা দেশত, নে বহিৰাগত নামধাৰী দৈত্যৰ বজ্ৰ মুঠিত? অসমীয়াই পিন্ধে কি? শুভ্ৰ সুকোমল ধুতি পাইজামা, আমদানিকৃত লং পেণ্ট চাৰ্ট, দখনা, ৰিহা, মেখেলা, নে লুঙি আৰু টুপি? অসমীয়াৰ বৰণ কি? ৰঙা, নীলা, হালধীয়া, সেউজীয়া, নে বহু ৰঙী? অসমীয়াৰ গাত আছেনে এই দেশৰ কেঁচা মাটিৰ সেউজ গোন্ধ? সেৱন কৰেনে এই দেশৰ বায়ু পানী? বুকুত আছেনে দেশৰ হকে প্ৰাণ দিয়াৰ অসীম শকতি? অসমীয়াই বিহুত লয়নে বিহুৱান? অতিথিক দিয়েনে তামোল পাণ? পঢ়েনে ঈদৰ নামাজ? বা গৰুম্বাৰ লয়লাস ভংগী, ঐনিতমৰ চিনাকি সুৰ, আৰু ঝুমুৰৰ তালে তালে নাচি উঠেনে মন প্ৰাণ? অসমীয়াৰ বাবে খোলা থাকেনে মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰ, বৌদ্ধ বিহাৰ, সকলোৰে দুৱাৰ? কোনবোৰ অসমীয়া? পথাৰত সোণগুটিৰ সপোন ৰচা দুখীয়া চহা, বাগানত কেঁচা সোণ বুটলা দুৰ্ভগীয়া বুডুৱা, ভূমিপুত্ৰ খিলঞ্জীয়া, হালোৱা, সজোৱা, বনোৱা, নে ন অসমীয়া মৈমনছিঙীয়া? অসমীয়া কোন? শংকৰ আজান, স্বৰ্গদেউ চুকাফা, বীৰ লাচিত, মূলা গাভৰু, কনকলতা, বিষ্ণু ৰাভা, পৰেশ বৰুৱা, নে ৰাজস্থানৰ পৰা অহা পূৰ্বজৰ ৰূপৰ জ্যোতি? অসমীয়াৰ সংজ্ঞা কি? কেতিয়া আহিছিল অসমীয়া? 51 নে 71ত? বাহ, কি যে বিড়ম্বনা! কোনে বিচাৰিব অসমীয়াক? চাইৰেন বজোৱা গাড়ীত ঘূৰা জনপ্ৰতিনিধি, নে শুভ্ৰতাৰ পোছাক পিন্ধা বুদ্ধিজীৱী? দাপোনত মুখ চাই অসমীয়াবোৰ এতিয়া হেৰাই গৈছে সময়ৰ কোবাল খুঁটত, ৰাজনীতিৰ কুটিল পাকচক্ৰত। সেইদিন নাহক যিদিনা বিচাৰিব লাগিব অসমীয়াক বুৰঞ্জীৰ পাতত।